নমস্কাৰ মই ঋতুস্মিন শৰ্মা দুৰ্গা পূজা সমাগত আৰু দুৰ্গা পূজাক লৈ কেইবাটাও কঠোৰ নীতি নিয়ম বান্ধি দিছে হিমন্ত চৰকাৰে আৰু নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু কি নতুন নিয়ম বা নিয়ম বান্ধি দিয়া হৈছে দুৰ্গা পূজাক লৈ দুৰ্গা পূজাৰ সময়ত মা দুৰ্গাৰ ৰূপ লৈ অসুৰ দমন কৰিবলৈ সাজু হৈছে হিমন্ত চৰকাৰ পূজাৰ সময়ত সুৰাপান কৰি গাড়ী মটৰ চলালে লাইসেন্স আপোনাৰ বাতিল হ'ব 10,000 টকাৰ জৰিমনা মটৰ চাইকেলত দুইজন আৰোহীয়ে হেলমেট পিন্ধিবই লাগিব পূজা বুলি নিপিন্ধিলে নহ'ব পূজা চাবলৈ যাওঁতে গাড়ীত সিট বেল্ট ব্যৱহাৰ কৰিবই লাগিব পূজাৰ সময়ত আপুনি যতে ততে আপোনাৰ বাহনখন পাৰ্কিং কৰিব নোৱাৰিব ৰং সাইডেৰে গাড়ী চলালে বৃহৎ জৰিমনা ব্যৱস্থা কৰা হৈছে পূজাৰ সময়ত পূজা কমিটিৰ লোকেও মণ্ডপৰ সমীপত পাৰ্কিং কৰিব নোৱাৰিব এবাৰ পূজাস্থলীৰ ভিতৰত কোনো দোকান দিব নোৱাৰিব পূজা পাতিবলৈ পিডব্লিউডিৰ এনঅচি ল'ব লাগিব দুৰ্গা পূজাত চিচিটিভিৰ ব্যৱস্থা থাকিব লাগিব এয়া পূজা কমিটিসমূহৰ দায়িত্ব পূজাৰ সময়ত আৰক্ষীয়ে কেতবোৰ নিৰ্দিষ্ট পাৰ্কিঙৰ ব্যৱস্থা কৰি দিব আৰু সেই নিৰ্দিষ্ট পাৰ্কিঙতে আপুনি গাড়ী মটৰ পাৰ্ক কৰিব পাৰিব দুৰ্গা পূজাৰ যি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় তাৰো একোটা নিৰ্দিষ্ট সময় বান্ধি দিয়া হ'ব পূজা মণ্ডপত পৰ্যাপ্ত লাইটৰ ব্যৱস্থা থাকিব লাগিব আৰু এপিডিচিএলৰ পৰা আগতীয়া অনুমতি ল'ব লাগিব সাউন্ড সিস্টেম ব্যৱহাৰৰ ক্ষেত্ৰতো নীতি নিয়ম থাকিব এবাৰ ইপিনে পাণ্ডু পোৰ্টত বা পাণ্ডু ঘাটত এবাৰ দুৰ্গা পূজাৰ প্ৰতিমাৰ বিসৰ্জন নহ'ব যাৰ বাবে হয়তো কিছু সমস্যাৰো সন্মুখীন হ'ব দুৰ্গা পূজাৰ সময়ত মা দুৰ্গাৰ ৰূপ লৈ অসুৰ দমন কৰিবলৈ সাজু হৈছে হিমন্ত চৰকাৰ মিনিষ্টাৰটো হওক পুলিচ প্ৰশাসন হওক আমাৰ পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট বাহিনী ইতিমধ্যে আমাৰ নিশাৰ ভাগত তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰু চলি আছে বিশেষকৈ সুৰাপাৰী চালকৰ বিৰুদ্ধে সকলো সময়ত আৰু বিশেষকৈ হেলমেটটো কোনো ব্যক্তি যদি আপোনালোকো যদি মই অনুৰোধ জনাইছোঁ ৰাইজক অনুৰোধ জনাইছোঁ যদি দুচকীয়া বাহন চলাওঁতে কোনোবাই হেলমেট নিপিন্ধাকৈ চলাইছে বা উঠি গৈছে সেই ফটোখন নাম্বাৰ প্লেটৰ সৈতে আপোনালোকে ফটো মাৰক আৰু আমালৈ দিয়ক যদি কিবা তেওঁলোকৰ বিৰুদ্ধে কিন্তু শাস্তি হ'বই আৰু তাৎক্ষণিকভাৱে আমাৰ ই চালান মেচিন আছে ই চালানত সেই তেওঁ চালানখন গুচি যাব তেওঁ হেলমেট পৰিধান নকৰাটো আৰু লগতে তেওঁ কিন্তু লাইচেন্সখনো ছাছপেণ্ড হ'ব পূজাৰ সময়ত মানে অভিযান চলাব এইটো আৰু তীব্ৰ অভিযান চলিব মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে 2 আগষ্টৰ দিনাখনে নিৰ্দেশনা দিছে এই নিৰ্দেশ অনুসৰি কিন্তু আমি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম একমাত্ৰ ৰাইজৰ সুৰক্ষা আৰু পথত নিৰাপত্তাৰ স্বাৰ্থত ইতিমধ্যে গুৱাহাটী মহানগৰীত আজি দিনলৈকে 150তকৈ অধিক মানুহ আমাৰ মাজৰ পৰা পথ দুৰ্ঘটনাত হেৰাই গৈছে গতিকে আৰু যাতে নেহেৰাই তাৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিম ফূৰ্তি আনন্দত যাতে কোনো সুৰাপান কৰি যান বাহন নচলায় ফূৰ্তি আনন্দৰ মাজত যাতে কোনো ধৰণৰ তীব্ৰ বেগত গাড়ী নচলায় ফূৰ্তি আনন্দৰ মাজত যাতে মোবাইলত কথা পাতি তেওঁলোকে কোনো ধৰণৰ গাড়ী নচলায় আৰু সকলো সময়তে গাড়ী চলাওঁতে যাতে ছিট বেল্ট পৰিধান কৰে আৰু দ্বিতীয় কথাটো হৈছে তেওঁলোকে এটা কথা মন কৰিব লাগিব তীব্ৰ বেগ আৰু তেওঁলোকে দুচকীয়া বাহন চলাওঁতে যাতে হেলমেট চলোৱাজন আৰু উঠি অহাজনে সকলো সময়তে হেলমেটটো পৰিধান কৰিয়ে চলায় এই পঞ্চসূত্ৰ বুলি 5টা সূত্ৰ তেওঁলোকে যদি মানি মা দুৰ্গা পূজাৰ সময়ত যদি পালিত হয় বিশেষভাৱে সুৰক্ষিত লাভ কৰিব বুলি আমি ইতিমধ্যে বিশেষজ্ঞসকলে জনাইছে আৰু সেয়েহে পঞ্চসূত্ৰ লৈ পিনে আমি বিশেষভাৱে আগবাঢ়িম আৰু বিশেষকৈ যাতে কোনো ব্যক্তিয়ে যাতে সেই সময়ত দুচকীয়া বাহন চলাওঁতে বা উঠি যাওঁতে হেলমেট পৰিধান নকৰাকৈ যদি যায়
তেখেতে কিন্তু কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। আৰু সুৰাপান কৰিলেতো জানেই 10,000 জৰিমনা হ'ব, তেওঁ 3 মাহলৈ লাইচেঞ্চ ছাছপেণ্ড হ'ব। আৰু ইয়াৰ উপৰি তেওঁ কিন্তু এই পূজাৰ সময়ত যদি সেইবিলাক উৎপাত কৰে, অসুৰৰ ৰূপ ধাৰণ কৰে, তেতিয়াহ'লে মা দুৰ্গাৰ ওপৰত আমাৰ চৰকাৰ, পৰিবহণ বিভাগ হওক, আমাৰ পুলিচ প্ৰশাসন হওক, জিলা প্ৰশাসন সকলো একাকাৰ হৈ তেওঁলোকৰ বিৰুদ্ধে কিন্তু সেই মা দুৰ্গাৰ ৰূপ ল'বলৈ বাধ্য হ'ব। আমাৰ মেজিষ্ট্ৰেটে হওক, পুলিচ প্ৰশাসন হওক, আমাৰ পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট বাহিনী ইতিমধ্যে আমাৰ নিশাৰ ভাগত তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰু চলি আছে। বিশেষকৈ সুৰাপাৰী চালকৰ বিৰুদ্ধে সকলো সময়ত, আৰু বিশেষকৈ হেলমেটটো কোনো ব্যক্তি যদি আপোনালোকেও যদি মই অনুৰোধ জনাইছোঁ, ৰাইজক অনুৰোধ জনাইছোঁ, যদি দুচকীয়া বাহন চলাওঁতে কোনোবাই হেলমেট নিপিন্ধাকৈ চলাইছে বা উঠি গৈছে, সেই ফটোখন নাম্বাৰ প্লেটৰ সৈতে আপোনালোকে ফটো মাৰক আৰু আমালৈ দিয়ক। যদি কিবা তেওঁলোকৰ বিৰুদ্ধে কিন্তু শাস্তি হ'বই। আৰু তাৎক্ষণিকভাৱে আমাৰ চালান মেচিন আছে, চালানত সেই তেওঁ চালানখন গুচি যাব, তেওঁ হেলমেট পৰিধান নকৰাটো, আৰু লগতে তেওঁ কিন্তু লাইচেঞ্চখনো ছাছপেণ্ড হ'ব। পূজাৰ সময়ত মানে অভিযান চলাব, এইটো আৰু তীব্ৰ অভিযান চলিব। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে 2 আগষ্টৰ দিনাখন এই নিৰ্দেশনা দিছে। এই নিৰ্দেশ অনুসৰি কিন্তু আমি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম। একমাত্ৰ ৰাইজৰ সুৰক্ষাৰ আৰু পথত নিৰাপত্তাৰ স্বাৰ্থত ইতিমধ্যে গুৱাহাটী মহানগৰীত আজি ডেটলৈকে 150তকৈ অধিক মানুহ আমাৰ মাজৰ পৰা পথ দুৰ্ঘটনাত হেৰাই গৈছে। গতিকে আৰু যাতে নেহেৰাই তাৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিম। ফূৰ্তি আনন্দত যাতে কোনো সুৰাপান কৰি যান বাহন নচলায়, ফূৰ্তি আনন্দৰ মাজত যাতে কোনো ধৰণৰ তীব্ৰ বেগত গাড়ী নচলায়, ফূৰ্তি আনন্দৰ মাজত যাতে মোবাইলত কথা পাতি তেওঁলোকে কোনো ধৰণৰ গাড়ী নচলায়, আৰু সকলো সময়তে গাড়ী চলাওঁতে যাতে ছিট বেল্ট পৰিধান কৰে।